नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभु हे शिवाय शंकर नमो नमो जी शंकर। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মই জনাওঁ যে থাম্বনেইলখন দেখি আপোনালোকে গম পাইছেই যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আজিৰ ভিডিঅ'টোত মই যি দেখুৱাম মানে শ্ৰী শ্ৰী গৰকেটৰ শিৱ মন্দিৰৰ বিষয়ে দেখুৱাম। মই মোৰ আগৰ চেনেলটোতো দেখুৱাইছিলোঁ, কিন্তু তাত মই দিনৰ পৰিৱেশটো দেখুৱাইছিলোঁ। আজি কিন্তু মই এইটো ভিডিঅ'ত ৰাতিৰ পৰিৱেশটো দেখুৱাম, কেনেকুৱানো লাগে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু লগতে কওঁ যে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দিনত মানুহ বেছি হয়, তো এতিয়া ৰাতিও হৈছে, ৰাতি নোহোৱা হৈছে, সন্ধিয়া হৈছে, নিজান হৈ আছে। পৰিৱেশটো চাওঁ। যিহেতু বেক চাইডে দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত, আৰু এতিয়া পাছফালে যাব নোৱাৰি, বন্ধ কৰি থৈছে, সেইবাবে মই ভিতৰে দেখুৱাইছোঁ। কেনেকুৱা পালে জনাব।